নমস্কাৰ সকলো মোৰ চেনেলত স্বাগতম জনাইছো আমি বৰ্তমান উপস্থিত আছো এনে এখন চিৰিয়াখানা যিখন চিৰিয়াখানা হৈছে প্ৰাকৃতিক ইয়াত কোনো জীৱ-জন্তু চৰাই চিৰিকটিবোৰ সজাত বন্দী হৈ নাথাকে ইয়াত এখন প্ৰকৃতিৰ মাজত তেওঁলোকে নিজ মনেৰে মুক্ত মনে বিচৰণ কৰিব পাৰে আপোনালোকে যিমানবোৰ চিৰিয়াখানা দেখিছে কি হয় যে তাত জীৱ-জন্তুবোৰ এটা সজাৰ মাজত বন্দী কৰি থৈ দিয়া আপোনালোকে চাব যায় কিন্তু ইয়াত সম্পূৰ্ণ ব্যতিক্ৰম গতিকে সেই চিৰিয়াখানাখনে একে আহোম যুগতে প্ৰতিষ্ঠা কৰিছিল গুটে কথাখিনি আমাৰ দাদা মানস কলিতা দাদাই আপোনালোকক ক'ব হয় নমস্কাৰ সাধাৰণতে জু বুলি ক'লে যেটো কথা হয় ইয়াত কিন্তু উলুটা হয় সাধাৰণতে ইয়াত প্ৰকৃতিগতভাৱে তাহাঁতি চৰাইবিলাক আহে এতিয়া আমাৰ মোৰা ওপৰেদি উৰি গ'ল বাৰহাতীত গিজ আৰু সেই সিফালে আছিলে পেলিকান আৰু বিভিন্ন ধৰণৰ আইবিজ আছে আৰু বিভিন্ন ধৰণৰ আমাৰ স্থলুৱা প্ৰজাতিৰ চৰাইবিলাক আছে এই চৰাইবিলাক এতিয়া ইয়ালে কিয় আহে এই জেগাডোখৰ বিশেষত্ব কি প্ৰথমে জেগাখিনিৰ নাম কৈ দিয়ক এই জেগাডোখৰ নাম হৈছে শিৱসাগৰ জিলাৰ আপোনাৰ পহুগড় বুলি এডোখৰ ঠাই আছে যিডোখৰ ঠাই স্বৰ্গদেউ ৰুদ্ৰ সিংহই এইবিলাক নিৰ্মাণ কৰোৱাইছিল আৰু ই হৈছে নেচাৰেল এখন জু হয় আৰু এই জুখন প্ৰকৃতিগতভাৱে এইকাৰণে জু বুলি কোৱা হয় ইয়াত বিভিন্ন ধৰণৰ চৰাই বিদেশৰ পৰাও আহি ইয়াতে তেওঁলোকে জিৰণি লয় জিৰণি লোৱাৰ মূল কাৰণটো হৈছে ইয়াৰ গঠন প্ৰণালী ইয়াৰ গঠন প্ৰণালীটো এইবিলাক যে দেখিছে অকল এনেকৈ জুৰিগতে যে এইবিলাক দেখিছে এইবিলাক অকণমান ওখ আকৌ পানী আকৌ অকণমান ওখ পানী এইটো হৈছে চৰাইবিলাক সাধাৰণতে ওপৰৰ পৰা আহি পেলাই এই অংশত পৰাৰ পাছত তেওঁলোকৰ ভাগৰ যদি লাগে পানীত সাঁতুৰিবলৈ সেই ওপৰৰ অংশত উঠি থাকিব মানে ঢাপ বনাই থৈ দিছে সেইটো থৈ দিছে এতিয়া মূল কথাটো হৈছে কি এই ধাৰাটো আজিৰ যিটো মডাৰ্ণ জুৰ যিটো ধাৰা প্ৰকৃতিগতভাৱে জুৰ ধাৰা এটা আমাৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহই এই ধাৰাটো প্ৰতিষ্ঠা কৰি থৈ গৈছিলে আৰু এই ধাৰাটোৰ কাৰণে ইয়াক এছিয়াৰ প্ৰথম জু বুলি কোৱা হয় কাৰণ ইয়াতে আপুনি যদি আহে এতিয়াও বিভিন্ন ধৰণৰ চৰাই দেখা পাব এতিয়া এই চৰাইখিনি ইয়ালৈ কিয় আহে তাৰ মূল কথা হ'ল চৰাই আহিব খাদ্য বস্তুৰ কাৰণে চৰাই আহিব মানে জিৰণি কৰিবৰ কাৰণে হয় নে নহয় ইয়াত এই পোনে আহিছে এখন ডিমৌ নদী সেই ডিমৌ নদীখনক কেন্দ্ৰ কৰি চাৰিওফালে গড় বনাই পেলাই এই মাছৰ অংশখিনি ৰাখি থৈছে আৰু এই অংশখিনিক পানী সহজতে সতেজ হিচাপে পানীখিনি জেক থাকিবৰ কাৰণে এইখিনি পানী শুকাই যাব পাৰে হয় নে নহয় এইখিনি জেক থাকিবৰ কাৰণে ওখকৈ তেওঁলোকে 24 চৰা পুখুৰী খান্দি থৈছে সেই ওখ ছাইডটোত সেই নদীখনে আহি পেলাই পানীখিনি কি কৰে এই গড়বিলাকত খুনা মাৰি স্কোৱাৰ টাইপ হয় চাৰিওফালে ঘূৰি থাকে অৰ্থাৎ ইয়াত তিনিফালে ঘূৰাই আৰু সেই ওখ যিটো অংশ থাকে তাত পানী গেডাৰিংখিনি থাকে আৰু এই দীঘলীয়া যিখিনি অংশ থাকে সেই ওখ পানী সেই পুখুৰীবিলাকৰ ইয়াৰ পৰা নিগৰি আহি থাকে গতিকে এই যিটো মাটিটো জেকি থাকে নাই সেইটো জেকি থকাৰ কাৰণে কি হয় ইয়াত শামুক হয় জেকি থকাৰ কাৰণে ইয়াত খাদ্য বস্তুবিলাক হয় চৰাই আৰু ওখ ঠাইবিলাকত চৰিজনী চৰাই যে জিৰণি লোৱাৰ কাৰণেও সুবিধা হয় খাদ্যৰ কাৰণেও সুবিধা হয় আৰু নিৰাপত্তাৰ কাৰণেও সুবিধা হয় কাৰণ আমি সেইডোখৰ পাওঁগৈ মানে তাহাঁতি ইডোখৰলৈ গুচি যাব এই গোটেইবিলাক ধাৰা প্ৰতিষ্ঠা কৰি থৈ গৈছিল আৰু এইখনকে পহুগড় বুলি কয় আৰু এই পহুগড় শিৱসাগৰ নগৰতে আছে শিৱসাগৰ জিলাতে আছে আৰু শিৱসাগৰ জিলাৰ জয়সাগৰত আছে ইয়াত আৰু এই পথাৰখনে আকৌ জেৰেঙা পথাৰ আৰু ইয়াত আপোনাৰ গোটেই বছৰটোত কি চৰাই মানে বিচৰণ কৰে ইয়াত প্ৰায় 54 বিধমান চৰাই ইয়ালৈ আহে হয় ইয়াত প্ৰতিটো চৰাই বিভিন্ন মানে আমাৰ থলুৱা চৰাই বেছি আহে থলুৱা চৰাই উপৰি চাইবেৰিয়াৰ পৰা চৰাই আহে আৰু যিটো আপোনাৰ আমুৰ যিটো ফেলকন সেইবিলাক গছবিলাকত বহে সবচে ডাঙৰ কথাটো হৈছে কি যে যিবিলাক ইয়াত চৰাই সকলো ধৰণৰ চৰাই দেখা পায় কাৰণ ধৰি লওক কিছুমান আমাৰ পানীত থকা চৰাইবিলাক আছে আৰু এই আমি যিটো এইটো পাৰ্ট দেখা পালোঁ এইটো এই পাৰ্টটোৰ সাধাৰণতে ফেঁচা থাকে ফেঁচা বিভিন্ন প্ৰকাৰৰ ফেঁচা আছে আমাৰ লক্ষী ফেঁচা বা কেন্দ্ৰ কৰি এই ফেঁচাখিনি এই অংশটো দেখা পায় এতিয়া আমি অকণমান আগলৈ যাওঁতে ফেঁচাখিনি দেখা পালোঁ আৰু মানে যিখিনি পানীত সাঁতুৰিব পাৰে সেইখিনি চৰাইও আছে যিখিনি গছত খুং বনাই থাকে সেইখিনি চৰাইও আছে আৰু তাৰ উপৰিও যিখিনি ধৰি লওক হেৰি চৰাই সাধাৰণতে তেওঁলোকে বোকাজাতীয় ঠাইবিলাকত থাকি ভাল পায় সেই চৰাইখিনিও আছে মানে চৰাই সকলো ধৰণ প্ৰায় 54 বিধমান চৰাই ইয়াত দেখা পোৱা যায় গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ